Hello guys, welcome to my back to my channel Digonto Vlog new vlog guys আজি পুৰা ধুনীয়াকৈ আজি guys মালিথান আহিলোঁ মানে মালিথান আপোনালোক কি ভিউ হয় সব দেখাই দিম কন্টিনিউ ভিডিও পুৰা মজাকৈ ধামাকা হ'ব আজি ভিডিওটো পুৰা হেকলৈও চাই থাকক guys পুৰা মজা লাগিব আজি মানে মালিথান মানে আহোঁতে মানে ক্লিপ ভিডিও নবনালোঁ মানে বাছত আহি আছিলোঁ কেনে নবনালোঁ পুৰা এতিয়া আহিলে মালিথান ফাইনেলি পালোঁগৈ guys এতিয়া গেটৰ পৰা আহিলোঁ পুৰা লগৰখিনি আহিলে চব জুই মানে পুৰা ফুল এনাৰ্জি এইফালে ব্লগিং কৰি আছে পুৰা guys পুৰা ফুল এনাৰ্জি হ'ব পুৰা মজাকৈ ভিডিওটো হেকলৈকে চাই থাকক guys আনিলে পালোঁ পুৰা মজাকৈ এইখিনি পুৰা মজা বস্তু আছে এইফালে পূজাই গাইছ পুৰা মজা পুৰা ধামাকা এতিয়া এই ওপৰত যাম গাইছ মজাকৈ পুৰা ফুল এনষ্ট্ৰছ গাইছ মজা লাগিব গাইছ এতিয়া দি যাওঁ এইটো গাইছ ফুল পুৰা মজা গাইছ নাজাৰা চব গাইছ এইফালে পুৰা ফুল এনাৰ্জি পুৰা মজা লাগিছে গাইছ ফুল 10 টকীয়া আছে নে 10 টকীয়া আছে মজা এতিয়া আমি তাত যাম তাৰপৰা গৈ পুৰা বিন্দাছ আমি একদম মজা মানে চালোঁ ইমান ডাঙৰকৈ ক'ব মানে মোৰ মজা লাগিছে পুৰা মজাকৈ মন চালে গাইছ পুৰা ফুল মানে বহুত ভাল লাগিলে আজি আহি এইফালে খিঙা গাইছ পুৰা মজাকৈ আহিছে গাইছ যাওঁ ইফালে ওলাই যাওঁ ইফালে পজিটিভ আহিছে গাইছ মজাকৈ ফুল কিবা তলে জানি এইফালে ওপৰত যাম এতিয়া মজা লাগে পুৰা মজা লাগিছে গাইছ এইফালে আহি পুৰা গাইছ কি ধুনীয়া লাগিছে ন কৈছোঁ না আহি পুৰা বহুত ধুনীয়া লাগিছে গাইছ পুৰা যাই পুৰা মজা হৈছে এতিয়া গাইছ এইফালে আগত যাম এইফালে যাম এইফালে এনেকৈ যাম পুৰা এইফালে গাইছ পুৰা মজা লাগিছে বহুত ভাল লাগিছে আহি গাইছ কি ক'ম ন গাইছ পুৰা মজা পুৰা ভিডিঅ'টো পুৰা শেষলৈ চাই থাকক গাইছ ভিডিঅ' বহুত ভাল লাগিব মানে গাইছ আজি পুৰা ৰাতিপুৱা ঘৰৰ পৰা ওলাইছোঁ এতিয়ালৈকে একো খোৱা নাই মানে এতিয়া গৈ মেলি খালাহাকৈ খামগৈ পুৰা মজাকৈ পুৰা কি ধুনীয়া ভিউ পইণ্ট গাইছ পুৰা মজা লাগিলে কেনেকুৱা লাগিছে মজা কেনেকুৱা মজা এইফালে চাওঁগৈ অকণমান আহা যাওঁ এইফালে আমাৰ এতিয়া অমৃত ভাই অমৃত ভাই মানে পুৰা ই কৰিব মানে আজি দিগন্তৰ জেগাত মই হোষ্ট কৰিছোঁ আপোনালোকক এই আজি যিখিনি বস্তু দেখা পাইছে তোমালোকে এইখিনি বস্তু যে হ'লে লিখা আছে মানে মহাভাৰতৰ টাইমৰ পৰা আছে এইখিনি মানে যেতিয়া আৰ্কিঅলজিষ্টে খান্দিছিলে খান্দা মেলা কৰিছিলে তেতিয়াই ওলাইছিলে এইটো মহাভাৰতৰ দিনৰ শিৱলিংগ বম চবকে আৰু যোন শ্ৰীৰামৰ ভক্ত চবে জয় শ্ৰীৰাম বুলি লিখি দিবা তাৰপিছত এইবিলাক যিমানখিনি বস্তু দেখি চব আৰ্কিঅলজিষ্টে খান্দোতে মানে ওলোৱা হৈছে মানে মহাভাৰতৰ দিনৰ পৰা আছে এই মন্দিৰখনো যে মা দুৰ্গাৰ মন্দিৰ হয় মহাভাৰতৰ সময়ৰ পৰা আছে আৰু তোমালোকে ইয়াত আৰু কি চাবা এইফালে পুৰা এইখিনি মানে চব মানে অভিজিতক চব কৈ দিব মানে ইয়াৰ এটা ইউটিউব চেনেল আছে পুৰা মজাই চাব এয়া হ'ল বাক আগৰ দিনৰ মানুহে যে শিলগুটিৰ লগত কিবা কৈছিলে মহাভাৰতৰ দিনৰ এয়া আৰু সেইটো সাপৰ মাথা সেয়া হ'ল কিবা ভগৱান শ্ৰীকৃষ্ণ যে সাপৰ কথা মই নামটো ভালকৈ নাজানো তোমালোকে জানো যে কমেণ্ট কৰি দিবা চৰি গাইছ কিন্তু সেয়া সেই সাপটো মানে চিনি পাওঁ মানে মই জানো গাইছ এইফালে আৰু এইফালে আছে গাইছ ইমানে আৰু গাইছ বহুতখিনি বস্তু আছে মহাভাৰতৰ সময়ত আৰু মন্দিৰখন দেখা পাইছে মজাকৈ গাইছ আৰু এতিয়া আমি এইফালে ওপৰত যাম আমি দেখাই ভাগৰি যাওঁ আপোনালোকে চাই ভাগৰি যাব কিন্তু কেতিয়াও এদাই নহয় এইখিনি বস্তু আহক গাইছ পুৰা মজাকৈ মানে চব মানে মই ইমান ভালকৈ নাজানো মানে অভিজিতে জানে মানে অভিজিতে পুৰা মই আছোঁ পুৰা অভিজিতে চব ভালকৈ কৈ দিব মানে মই ইমান মানে বস্তুবিলাক ভালকৈ কি বস্তু মানে ইমান নাজানো মানে নলেজটো নাই মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো পুৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা আৰু এটা লাইক কৰি দিয়া আৰু গাইছ কমেণ্টত জয় শ্ৰীৰাম লিখা নাপাহৰিবা তাৰপিছত আমি ভাৰতৰে জন্ম হৈছোঁ গৰ্ব কৰিব লাগে মানে নিজৰ এটা সন্মান থাকে ভাৰতীয় গম পাইছা এইখিনি বস্তু চাবলৈ বিদেশৰ মানুহ আহে আৰু বিদেশীসকলে যে বহুত বস্তু ইণ্ডিয়াৰ পৰা চুৰু কৰি নিয়া হৈছে সেইখিনিলৈ ক'ব নাযাওঁগৈ আৰু আমি য'ত আছে সেইখিনিয়ে দেখাওঁগৈ আপোনালোকে আহক গাইছ এতিয়া আমি ওপৰলৈ গৈছোঁ এতিয়া গাইছ পুৰা ওপৰত যাম মানে ওপৰত পুৰা মজাকৈ চাম গাইছ ভিপনি চব মজা লাগিছে গাইছ পুৰা ধামাকা এতিয়া ওপৰত আপোনালোকে এই লগৰবিলাক কিছুমান ওপৰত গ'লে এতিয়া আমি তাত ওপৰত যাম পুৰা মজাকৈ দেখাম গাইছ গাইছ পুৰা মানে ওপৰত হৈ যাওঁ পুৰা মজা লাগিব ধামাকা পুৰা ভিডিঅ'টো চাই থাকক পুৰা ওপৰত মানে এই লগৰ কিছুমানে ওপৰত আছেগৈ মানে পুৰা আমি এতিয়া মানে ইয়াত পুৰা পূজা চজা কৰি ল'লোঁ মানে সেয়া কাঢ়ি ল'লোঁ পুৰা মজাকৈ এতিয়া গাইছ পুৰা ওপৰত যাওঁ ওপৰত কি আছে মানে ভাল বস্তু আপোনালোকক চব দেখাব চেষ্টা কৰিম মানে পুৰা ভিডিঅ'টো শেষলৈ থাকক যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডৰ মাজত অকণমান গাইছ পুৰা আপোনালোকৰ চাপোৰ্টৰ কাৰণে পুৰা মজাকৈ গাইছ পুৰা চাপোৰ্ট কৰিব আৰু ধুনীয়া ব্লগ আহি যাব গাইছ
এনেকৈ সদায় বনাই যাব আশীৰ্বাদ কৰক গাইছ মজা লাগিব আৰু এইফালে অমৃত ভাই আহিলে মানে ওপৰত আমি মানে অথনি ভাগৰ সেইকাৰণে উঠনা তাত থাকি গ'লোঁ পূৰা মজাকৈ গাইছ কি খবৰ কেনেকুৱা লাগিছে কেনেকুৱা ঘূৰি খালে নেকি একো নাই ভগৱান আছে পূৰা মজাকৈ এইফালে তিনিটা পূৰা ভিউ পইণ্ট উঠি আছোঁ মজাকৈ আৰু গাইছ ময়ো ওপৰত উঠি আছোঁ পূৰা মজাকৈ গাইছ মজা মজা লাগিছে গাইছ পুৰা ফুল নহ'ব এনেকৈ হ'লে আজা ঐ আবে বোলে ভালো লাগিছে পুৰা মজাকে গাইছ ওপৰত উঠিলোঁ সিহঁতে দুটা পুৰা দৌৰি আহিছে দৌৰি আহিছে এনেকুৱা ভাল লাগিছে ন আহি গাইছ পুৰা এতিয়া গাইছ পালোঁগৈ ফাইনেলি আহি পালোঁগৈ গাইছ মানে ইয়াত যোনটো মানে আহিব চেষ্টা কৰিছিলোঁ ন গাইছ সেইটো ফাইনেলি আহি পালোঁহে এতিয়া পূৰা নাযায় পূৰা মজা লাগিছে গাইছ হ'লো ফাইনেলি গাইছ এইটো আহি পালোঁ এইফালে কি আছে নাজানো কিহৰ ঘৰ ষ্টিক সেইফালে আৰু চা গাইছ চাই পূৰা ওপৰত থিৰিলোঁ মানে এই তাৰ পৰা পূৰা মজাকৈ গাই এই ওপৰত থিলোঁ এতিয়াও ওপৰৰ পৰা আপোনালোকে ভিউ পইণ্টটো পূৰা মজা চাই লওক গাইছ কিনিব লাগে ছাপোৰ্ট কৰিব গাইছ এনেকৈ আৰু ভাল ব্লগ দিব চেষ্টা কৰিম আপোনালোকক পূৰা মজা ব্লগিং কৰি যাম গাইছ ভালকৈ আপোনালোকে ছাপোৰ্ট কৰা আৰু ফ্ৰেণ্ডৰ মাজত অকণমান শ্বেয়াৰ কৰিব লাইক কৰি দিব গাইছ পূৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ চাই গাইছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পূৰা গাইছ পূৰা পালোহি পূৰা মা ৰুক্মিণী মন্দিৰ গাইছ ইয়াত পালোহি গাইছ মজাকৈ চিৰি দেখোঁ গাইছ ইয়াৰ পৰা ওপৰত পূৰা উঠি যাব লাগে আহি যোৱা মই প্ৰথম ফাৰ্ষ্ট যাম চলো গাইছ পূৰা মজা মা লক্ষ্মী পূৰা ভাল মন্দিৰ পূৰা মজাকৈ গাইছ এতিয়া পূৰা আৰু নাই চাগে ইয়াৰ পৰা মন্দিৰ কি হ'ব লাগে বলো কৈছ পূৰা মজা লাগিছে গাইছ পূৰা ধামাকা আশীৰ্বাদটো লৈ লওঁ গাইছ পূৰা মজাকৈ তাৰপিছত মজাকৈ আমি ইয়াত পূৰা মজাকৈ আহিছোঁ এতিয়া পাছত গাইছ ভিউ পইণ্টটো পূৰা এইখিনি পূৰা মজাকৈ গছ চব বান্ধি থৈছোঁ কিবা কাপোৰ মজাকৈ সেই ইয়াত আছে ভিউ পইণ্ট পূৰা মজাকৈ গাইছ কুছ বলো অভিজিৎ ভাই কি ক'ম গাইছ এতিয়া আমাৰ কেমেৰাটো প্ৰথম বন্ধ কৰা আছে কাৰণ আমি হিন্দীত বনাওঁ মানে সিহঁতে মানে হিন্দীত ব্লগিং কৰে মানে চেনেলটো আমাৰ দিগন্তই লিংক মানে মোৰ তাত লিংকটো থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এইটো মা সৰস্বতী ইয়াত যে আছিলে মা ৰুক্মিণী হৰণ আপোনালোকে বহুতে শুনিছে চাগে বহুতে কাহিনীও চাইছে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া মা ৰুক্মিণীক আনিছিলে ভগাই পেলাই মানে আপোনালোকে জানে চাগে চবে কাহিনীটো পলুৱাই মানে ভগাই একেই কথা একেই কথা তাৰপিছত ইয়াতে আনি মানে জিৰণি লৈছিলে সেইবাবে এই মন্দিৰৰ নাম হ'ল মা ৰুক্মিণী মন্দিৰ আহক গম পালে আহক ইয়াৰ পৰা আৰু আপোনালোকৰ চিনেৰি দেখাম মানে জাগা দেখাম অলপ আহক মজাকৈ ভিডিঅ' চা গাইছ
গাইছ এতিয়া হেয়াৰ চেয়াৰ কৰি আহিলোঁ পূৰা মজাকৈ ভিউ পইণ্টটো আপোনালোকে চাওক কিন্তু মজা লাগিব গাইছ এইফালে যাওঁ এইফালে মানে ভিউ পইণ্টটো পূৰা ধুনীয়া মানে এই চাওক গাইছ পূৰা কিবা কিবি বান্ধি থৈছে মজাকৈ আপোনালোক দেখাই আছোঁ চাওক গাইছ পূৰা এতিয়া গাইছ এতিয়া চব হৈ গ'ল মানে এতিয়া তললৈ যাম পূৰা ঘৰলৈ এতিয়া যামগৈ এতিয়া মজাকৈ ঘৰলৈ যাম পূৰা ভাত পানী খাই আমি এতিয়া ঘৰত গৈ মেলি মানে হোটেলত গৈ পূৰা মজাকৈ গাইছ পূৰা ফুল বহুত ভাল পূৰা মজা মানে ধামাকা মানে গাইছ পূৰা মানে ইয়াত চব মানে ফুল ষ্টুডেণ্টৰ পৰা ভাগৰ লাগিলে ন চব ইয়াত জীয়াই আছে মানে এইফালে এইফালে ভাই এইফালে পংকজ ডিম্পেশ্বৰ অমৃত অভিজিত পূৰা আৰু মই গাইছ পূৰা ইয়াত অকণমান জীয়াই লওঁ তাৰপিছত আপোনালোকে আকৌ লগ পাম গাইছ মজাকৈ গুড নাইট গাইছ পূৰা যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব পূৰা মজা গাইছ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গাইছ পূৰা ফুল এনাৰ্জি বুলি গাইছ পূৰা মজা পূৰা লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ্ৰেণ্ডৰ মাজত অকণমান শ্বেয়াৰ কৰিব গাইছ বাই বাই